নমস্কাৰ সকলোকে আজি আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। এতিয়া মই আহিছোঁ ননী ফাৰ্মলৈ। এইখন দেখিছে আপোনালোকে, আগতে এবাৰ আহিছোঁ আপোনালোকক দেখাইছিলোঁ মই। এইবোৰ চুম গছ দেখিছে। মই আচলতে পাওজনী ঘৰলৈ এগৰাকী ঘৰলৈ আহিছিলোঁ আৰু এইখন দেখিছে আপোনালোকে দেওধাই ৰেচম পাম বুলি লিখা আছে। দেখিছে এখন ফাৰ্মখনত চুম গছেৰে ভৰ্তিয়ে হৈ আছে। ইয়াত মানুহ থাকে বাৰু, ইয়াৰে আপাহত বেলেগৰ পৰাই অহা, ইয়াত কিন্তু থাকে তেওঁলোকে। কিছুমান বস্তু আছে ইয়ালৈ অহা চাগে, নিশ্চয় ফাৰ্মখনৰে বস্তু চাগে। মোৰ মোবাইলটো যিহেতু বেয়া হৈছিল সেইবাবে অকণমান ব্লাৰ আহিছে। মোবাইলৰ কেমেৰাটো বেয়া হৈ থাকিলে সেইবাবে কওঁতে আন্ধাৰে হৈছেহি লাহেকৈ। এইটো মাছমৰীয়াটো, ইয়াত মাছ মাৰি আছে। কিমান ডাঙৰ গৰৈ? চাং হে হাবিখনত মাছ ধৰি আছে। এইটোৱে মানে এইটো ৱাটাৰ চাপ্লাই হয়। এতিয়ালৈকে এইটো হেৰি কৰিলে হয় নে অপেনিং? ইয়াৰ পৰা আহে নেকি? অপেনিং কৰিলে। এইটো ফাৰ্মখনৰ কিনাৰতে লাগিয়ে আছে। ইয়াত আমাৰ মাছমৰীয়াটোৱে এইটো পুখুৰীতে মাছ মাৰি আছে এতিয়া বৰ্তমান। গোটেই চেন্দেল ইয়াতেই চাবি তাবি থৈছে একদম। এইটো এদিন দেখাইছিলোঁ আপোনালোকক, এবাৰ মাছ ধৰিছিলে ইয়াতে। গোটেই গাঁওখনে মিলি কৰিছিলোঁ আপোনালোকক। সেইটো মাছমৰীয়াটো মাজলৈ গৈ আছে যে, বৰ আন্ধাৰ হৈ গ'লো ভিডিঅ' এটা কৰিবলৈও। এইটো মাছমৰীয়াটো আমাৰ 20 কেজিমান মাছ পালে চাগে ন। এতিয়া আৰু ঘৰলৈ গৈ থাকোঁ তেন্তে। চলো। আচলতে এতিয়া ঘৰ পালোহি আৰু আজিকালি মানে এইকেইদিন মই ভালদৰে ভিডিঅ' আপোনালোকৰ মাজলৈ মই আগবঢ়াব পৰা নাই মানে মোৰ মোবাইলটো বেয়া আছিল। মই কৈছিলোঁ ভিডিঅ'ত আপোনালোকক। আৰু মানে আজিকালি আৰু মানে নেটো বহুত খাই ন এটা ভিডিঅ' দিবলৈ। মোৰ বাৰু ছুটিকৈ দিওঁ, খুব বেছি মই 6 মিনিটলৈকে ইমানেই ভিডিঅ' দিওঁ। কেতিয়াবা 3 মিনিট 4 মিনিট 5 মিনিট ইমানৰ ভিডিঅ'য়ে দিওঁ। মই বেছি দীঘলীয়াও কৰিব নোৱাৰোঁ, কাৰণ নেট যিমান ভৰাও মানে গুচিয়ে যায়গৈ। তেনেকৈ ভিডিঅ'টো আপলোড কৰোঁতে বহুতখিনি নেট লাগে। সেইবাবে মই ভিডিঅ' ভালদৰে আপলোড কৰিবই পৰা নাই আচলতে। এতিয়া বোলোতো কাপোৰ কানিবোৰো সলাই লওঁ তেন্তে। গধূলিয়ে হৈ গ'ল। মাছ ধৰোঁতে তেওঁলৈ ৰখি আছিলোঁ। মই আপাগৰাকীৰ ঘৰতে আছিলোঁ। তো কাপোৰ এতিয়া সলাই ল'লোঁ ধুনীয়াকৈ। তো চাওঁগৈচোন মাছনো কিমান পালে তেওঁ। সেইখিনিয়ে মাছ পালে তেওঁ। দেখিছে ধুনীয়াকৈ মানে এসাঁজৰ হ'ব আৰু এসাঁজতকৈ বেছিহে হ'লেও কম নহয়। বহুতখিনিয়ে পাইছে। মইতো মাছ নাখাওঁৱেই, কেতিয়াবাহে মিছা মাছ এজনী আৰু কাৱৈ মাছ এজনী খাওঁ। বেলেগটো মই একো মাছ নাখাওঁৱেই বাৰু। দেখিছেনে? তো অকণমান এতিয়া আৰাম কৰি লৈছোঁ। এতিয়া ভাত পানীও বনাবলৈ আছে, যিহেতু বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো তেন্তে ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। যোনবিলাকে নতুনকৈ চাইছে তেওঁলোককো কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব, তো শ্বেয়াৰ কৰি দিব সকলোৱে। তো আজিলৈ বাই বাই।